স্থাপত্যবিদ মানে আজিকালি যেনেকৈ মিস্ত্ৰী থাকে নহয় জানো ঘৰ নিৰ্মাণ কৰা তেনেকৈ তেওঁ তেতিয়া ৰজাৰ দিনত ৰজাৰ ৰাজকায়ঙৰ পৰা আদি কৰি এই ঘৰসমূহ নিৰ্মাণ কৰিছিল ঘনশ্যাম খনিকৰ আছিল বংগদেশৰ মানুহ তেখেতক স্বৰ্গদেউ ৰুদ্ৰসিংহ নামটো তোমালোকে শুনিছানে ৰুদ্ৰসিংহ আছিল আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা ৰুদ্ৰসিংহই তেখেতক বংগদেশৰ পৰা লৈ আনিছিল আৰু এই ঘৰসমূহ নিৰ্মাণ কৰিবৰ বাবে আৰু এই যে ঘনশ্যাম ঘৰটো যে দেখিছা এইটো 1700 খ্ৰীষ্টাব্দৰ মাজভাগত ঘনশ্যাম খনিকৰে নিৰ্মাণ কৰিছিল এই ঘৰটোৰ 5টা নাম আছে ঘনশ্যাম ঘৰ ঘনশ্যাম মন্দিৰ ঘনশ্যাম স্মৃতি হ্ৰদ আৰু নাতিগোসাঁই দৌল কোনোৱে ইয়াক নাতিগোসাঁই দৌল বুলি ক'ব খোজে আৰু তোমালোকে যে এই ঘনশ্যাম যে ঘৰটো যে দেখিছা এইটো হৈছে পুৰা মাটিৰ শিল্প অৰ্থাৎ পুৰা মাটি মানে মিন্স টেৰাকটা এইটো মাটিত পুৰি মেলি এইটো বনোৱা হৈছিল আৰু তোমালোকে সকলোৱে জানা আহোমৰ দিনৰ বা ৰজাসকলৰ দিনৰ যিমানবিলাক মনুমেণ্ট আছে প্ৰায়বিলাক মনুমেণ্ট হাঁহ কণী বৰা চাউল মাটি দাইল দি এইটো যিটো কৰাল মানে সৃষ্টি কৰিছিল আজিকালি যেনেকৈ চিমেণ্ট আছিলে তেতিয়া হাঁহ কণী বৰা চাউল মাটিমাহ বৰালি মাছ এইবিলাক দি মানে এই কৰালটো প্ৰস্তুত কৰি লৈছে আহাঁ আমি ঘনশ্যাম ঘৰৰ অভিমুখে যাওঁ তোমালোকে যে দেখিছা এইটো হৈছে ঘনশ্যাম ঘৰ ঘনশ্যাম ঘৰটো তোমালোকে চোৱা এইটো কেনেকুৱা দেখিছা বাৰু এইটো কয় অষ্টাগনেল মানে ইয়াৰ 8টা কোণ আছে তোমালোকে যদি এই ঘনশ্যাম ঘৰটো যদি হিচাপ কৰা এইটো হৈছে 8কোণীয়া অৰ্থাৎ অষ্টকোণীয়া গোটেই আহোম সাম্ৰাজ্যৰ ভিতৰত যিমানবিলাক মানে মনুমেণ্টছ আছে যিমানবিলাক কীৰ্তিচিহ্ন আছে সকলোতকৈ সুন্দৰ হৈছে এই ঘনশ্যাম ঘৰটো এই ঘনশ্যাম ঘৰটো যে তোমালোকে অলপ বেকা দেখিছা 1950 চনত বৰ ভূমিকম্প হৈছিল তোমালোকে জানানে 1950 চনত অসমত হোৱা বৰ ভূমিকম্পৰ ফলত এই ঘনশ্যাম ঘৰটো চহাত তললৈ ডাউন হৈ গৈছে আৰু তোমালোকে চোৱা এই ঘনশ্যামৰ ওপৰলৈ মন কৰিছানে ইয়াত চোৱা কি দেখিবা তোমালোকে দেখিবা চাহজাহানৰ ময়ূৰ নম্বৰটো হৈছে চাহজাহানৰ ময়ূৰ সেইটো সময়ত মানে যদি কোৱা হয় কোনো ইতিহাসবিদে কয় অসমত যেতিয়া ৰাজেশ্বৰ বা ঘনশ্যাম খনিকৰ আছিল দিল্লীত সেই সময়ত চাহজাহানে ময়ূৰ হিংসাখন চলাইছিল মানে তাজমহল কোনে নিৰ্মাণ কৰিছিল জানানে কোনে নিৰ্মাণ কৰিছিল সেইকাৰণে ইয়াত চাহজাহানৰ ময়ূৰ হিংসাখন আছে গম পাইছানে ইয়াৰ উপৰি তোমালোকে শিৱলিংগবোৰ দেখিছানে শিৱলিংগবোৰ উপৰি এই বান্দৰে দেখিছানে এইবোৰ হৈছে ৰামায়ণ আৰু মহাভাৰতৰ কিছু কাহিনী মানে ৰামায়ণত কোৱা হয় নাই বান্দৰবিলাকে গোটেই সাগৰলৈ যাবৰ বাবে লংকালৈ যাবৰ বাবে পথ নিৰ্মাণ কৰিছিল সেই পথসমূহ ইয়াত মানে খোদিত হৈছে মানে ঘনশ্যাম ইমান এজন মানে ধুনীয়া শিল্পী আছিলে মানে এতিয়া গোটেই তেওঁ সমসাময়িক কথাখিনি এই ঘনশ্যাম ঘৰটোত ফুটাই তুলিছে আৰু এইবোৰ ফুলবোৰ দেখিছানে শিৱলিংগ দেখিছা আৰু ইয়াত 3টা সংমিশ্ৰণ আছে বৌদ্ধ আছে হিন্দু আছে মুছলিম আছে আৰু মানে সেইটো সময়ত মানুহে যে মুক্ত মানে ধৰ্মটো পালন কৰিব পাৰিছিল তাৰে এটা মানে থুলমূল আভাস ইয়াত দিয়া হৈছে মানে সেইটো সময়ত যদিও ৰজাৰ শাসন আছিল সকলোৱে যি মন যায় তাকে ধৰ্ম পালন কৰিব পাৰিছিল আৰু মানে এই মূল আকাৰবোৰ দেখিছানে এইবোৰ হৈছে গৌৰীয় আকৃতি মানে উৰিষ্যাৰ ফালে যিটো আছে এইটো হৈছে গৌৰীয় আকৃতি এনে কিন্তু ইয়াত 3টা আকৃতিৰ সংমিশ্ৰণ আছে বুলি কোৱা হয় আহোম বৌদ্ধিষ্ট আৰু ইছলামিক আৰু তোমালোকে টেৰাকটা এইবোৰ চব মানে শিলত কটা পুৰি মানে শিলত কটোৱা হৈছে আৰু এই ফুলবোৰ যে দেখিছানে তোমালোকে ৰং কৰিবলৈ দেখিবা ক'ৰবাত ফুলৰ দেখিবা সেইবোৰ মানে আজিও গামোচা পাতে লতা ফুল বুলি কয় সূতা যে বচে সেইবোৰ মানে তেতিয়াৰ পৰা বাচি আছিলে আৰু তোমালোকে জানাই ঘনশ্যাম খনিকৰ বুলি ক'লে এতিয়া গম পাবা এজন স্থাপত্যবিদ আছিল বংগদেশৰ পৰা আহিছিল ইয়াৰ প্ৰকৃত নাম আছিল ঘনশ্যাম উদ্দিন আৰু জয়সাগৰ পুখুৰীটোৰ বিষয়ে গম পালে কিমান চনত খনাইছিল জানানে 1698 খ্ৰীষ্টাব্দত জয়সাগৰ 1698 খ্ৰীষ্টাব্দত জয়সাগৰ পুখুৰীটো খান্দিছিল এই এছিয়াৰ আটাইতকৈ সৰ্ববৃহৎ পুখুৰী আৰু এতিয়া আমাৰ নমস্কাৰ মোৰ নাম সৈকিয়া মই আছিলে তোমালোকক অলপ টেৰাকটা বুলি ক'লে তোমালোকে বুজি পাইছা টেৰাকটা মানে Gourab ছবিবিলাক দেখিছা আৰু ইয়াত যি ছবি আছে সেই ছবিখিনি The monkeys are carrying the boulders, right? কোনো মঠ মন্দিৰত মানে এই ছবিখিনি তোমালোকে নোপোৱা মানে আৰু carrying the boulders এই পুৰাকটা ভাস্কৰ্য থকা মানে ঘৰ বা মন্দিৰ এইটোৱে হয় গম পাইছা আৰু ইয়াৰ 5টা নাম আছে অলৰেডি তোমালোকক বাইদেউ ক'লে যে ঘনশ্যাম ঘৰ ঘনশ্যাম মন্দিৰ নাতিগোসাঁই দৌল এইখিনিতো গম পাইছা আৰু তোমালোকে দেখে তোমালোকে এইখিনি দেখি
সম্পূৰ্ণৰূপে বেকাৰ দেখিছেনে? এই 1950 চনৰ যিটো অসমত জ্বৰ ভূমিকম্প হৈছিল, এই ঘনশ্যাম ঘৰটো চহাত তললৈ নামি গৈছিলে নেকি? এইটো তললৈ মানে সোমাই গৈছিল। এই মাটিটো তোমালোকে সমান দেখিছা, এইটো এতিয়া পুৰাতত্ব বিভাগে সমান কৰি পেলোৱা মাটি, কিন্তু এইটো চহাত তলত আছে। চহাত মানে তলত ফুট খাই গৈছে। আৰু এইটো যে তোমালোকে দেখিছা, এইখন হৈছে ৱেলকাম গেট, অৰ্থাৎ প্ৰৱেশদ্বাৰ, মূল প্ৰৱেশদ্বাৰ, মানে ঘনশ্যাম এইফালেদি ঘৰটোলৈ সোমাই আহিছিল। আৰু সেই কোঠাবোৰ দেখিছানে? এই ৰুমবিলাক দেখিছানে? কোনো তোমালোকে আহোঁতে যিটো কোনে কোনে ঘৰ পাইছা, এই ঘৰটো আছিলে আচলতে ঘনশ্যামৰ জিৰণি কথা। আৰু কোনো ইতিহাসবিদে সেই ঘৰটোত ঘনশ্যামক বন্দী কৰিছিলে বুলি কয়। যেতিয়া ঘনশ্যাম গুচি গৈছিলেগে, ৰংপুৰ নগৰৰ তলাতল ঘৰ গ'লে পাবা তোমালোকে, তলেদি দুটা সুৰংগ পথ আছে। সেই সুৰংগৰ দুৱাৰকেইখন ঘনশ্যামে মানে গোটেই ডিটেইলছটো লৈ গৈছিল বুলি কোনো ইতিহাসবিদে কয়। সেইকাৰণে ৰজাই ঘনশ্যামক সেই ঘৰটোত বন্দী কৰি থৈছিলে বুলি কয়। কিন্তু প্ৰকৃততে বহুতো ইতিহাসবিদে সেই দিশটোক নক্সাত কৰি ক'ব খোজে যে সেইটো ঘনশ্যামৰ জিৰণি চৰা, অৰ্থাৎ ভোগঘৰ বা দৌল ঘৰ আছিল বুলিহে কয়। ভোগঘৰ মানে খাদ্য, আজিকালি যেনেকৈ আমি ড্ৰয়িং ৰুম, তেনেকৈ মানে ড্ৰয়িং ৰুম। আৰু তোমালোকে জানে, এটা কথা জানিছোঁ, আহোমসকলৰ যিমানবিলাক মনুমেণ্টছ আছে সকলোবোৰ বনাবলৈ কাষত তেওঁলোকে এটা খাল খান্দি লৈছিল, যাৰ খালটোৰ নাম বৰ্তমান যমুনা বুলি কোৱা হয়। গম পাইছানে? মন কৰিবা দেই, চাৰিওফালে খাল আছে। হয়, এইটো ফটো উঠিবা, আমি মাৰি দিলোঁ। এইটো মানে কি আছে জানানে, ঘনশ্যাম মানে উদ্দিন প্ৰথমতে আহি এই ঘৰটোত আছিলে। ইয়াতে আমি জনামতে যে 1950 চনত যি ভূমিকম্প হৈছিল, সেই ভূমিকম্পৰ ফলত এই ঘৰটো মানে বহি গৈছিল। আৰু এইটো মন কৰিছে চাগে, এইটো দুটা কোঠা আছে, এইটো এটা কোঠা আছে, তাৰপিছত এইখন এখন বাৰাণ্ডা আছে, বুজিছেনে? আৰু জনা যায় যে তেওঁলোকে সেইফালৰ পৰা ৰাস্তা আছিল বা সেইফালেদি আহি তেওঁলোকে আদৰণি ঘৰটোত সোমাই পিনি ইয়াত প্ৰৱেশ কৰিছিল বুলি জনা যায়। আৰু এতিয়া মানে ভূমিকম্পৰ যেতিয়া হৈ যোৱাৰ পাছত মানে ইয়াত এইখিনি তললৈ বহি গ'ল। কিন্তু এতিয়া মানে গম পোৱা, আমি মানে জানিব পৰা মতে যে ইয়াতে ঘনশ্যাম উদ্দিন থাকি তেওঁ মানে সেইখিনি বনাইছিলে ধৰা। আৰু সেইটো আমি ঘনশ্যামৰ মানে সমাধিস্থল বুলি ক'ব পাৰোঁ, যিটো মানে বুজি পাইছে সমাধিস্থল বুলি ক'লে। ইয়াতে থাকি তেওঁ সেইখিনি কাম কাজ কৰিছিল বুলি জনা যায়। আৰু যিহেতু তেওঁ ধৰা যথেষ্ট মানে উন্নত মানৰ তেওঁ কাৰিকৰ আছিল, সেইকাৰণে তেওঁক মানে খুব ধুনীয়াকৈ ৰজাৰ দিনত খুব ধুনীয়াকৈ ৰখা হৈছিল। এইটো ঘৰতে থাকি মানে সেইখিনি কৰিছিল কামখিনি। আমাক কয় নাই অসমীয়া জাতিটো অতিথি পৰায়ণ বুলি কয় নাই, শুনিছা তোমালোকে? সেইকাৰণে মানে সেই অসমীয়া জাতি যে অতিথি পৰায়ণ সেই তেতিয়াৰ পৰাই আছিলে। ঘনশ্যামক ৰজাই আনিলে, ইমান ধুনীয়া জেগাত চোৱা থাকিবলৈ দিছে নহয় জানো, পুখুৰীৰ কিনাৰত থাকিবলৈ দিছে, কিমান এটা মানে ধুনীয়া লুকছ আছে ইয়াৰ। মানে এতিয়া পুখুৰীটোৰ বিষয়ে অলৰেডি তোমালোকক বাইদেৱে ক'লেই যে কাৰ নামত খন্দাইছিল, এইটো গম পালা? জয়মতী। জয়মতীৰ দুটা ল'ৰা নাছিল যে, নামকেইটা কি কি? লাই আৰু লেচাই, শিৱসিংহ আৰু ৰুদ্ৰসিংহ। তোমালোকে মানে এইটো কনচেপ্ট এটা কৈ দিওঁ মই, চবেই কয় যে ৰুদ্ৰসিংহৰ পাছত লেচাই ৰজা হৈছিল বুলি কয়, নহয়নে? শিৱসিংহ আচলতে নামৰূপীয়া ৰজাহে হ'ল দেই। লেচাইজন মানে নামৰূপীয়া ৰজাহে হ'ল। ৰুদ্ৰসিংহ ভাইকজন ৰজা হোৱা নাছিলে। বাকী যোনজন শিৱসিংহ তেওঁ ৰুদ্ৰসিংহৰ পুতেক আছিলে। লক্ষীসিংহ, প্ৰমত্ত সিংহ, ৰুদ্ৰসিংহই সকলোকে ৰজা হ'বলৈ কৈ থৈ গৈছিলে যে সকলোবোৰ তেওঁ পুতেকেহে ৰজা হ'ল। যোনজন লেচাই আছিলে তেখেত মানে নামৰূপীয়া ৰজাহে হ'ল। মানে ৰুদ্ৰসিংহই ধৰা ৰজা হোৱাৰ পাছত মাতৃৰ স্মৃতিত ধৰা দৌল বনালে, 3টাকে দৌল। তোমালোকে দেখিছা সেই প্ৰথম জয় দৌলটো দেখিছা নহয়, যিটো কেশৱৰাই দৌল বুলি জনা যায়। তাৰ দাঁতিতে মানে 2টা দৌল আছে, সৰুকৈ মন্দিৰ আছে, সূৰ্য মন্দিৰ আৰু গণেশ মন্দিৰ বুলি। মানে ধৰা তেওঁলোকে ৰজাই মানে নিজৰ মাকৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে কিমান কষ্ট কৰি থৈ গৈছে ন, সেইখিনি এতিয়া তোমালোকে চালে নিশ্চয় গম পাইছা বা তোমালোকে পঢ়িবলৈও পাইছা। এইফালে আছে শিৱদৌল, দেৱীদৌল আছে। এতিয়া পুখুৰীটোৱে যিটো আমি এছিয়া মহাদেশৰ ভিতৰত ডাঙৰ বুলি অলৰেডি বাইদেউ ক'লেই তোমালোকক। এতিয়া এই পাৰ্কখনো ধৰা সেই ৰুদ্ৰসিংহৰ স্মৃতিতে এই পাৰ্কখনো হৈছে, মানে কামখিনি আগবঢ়াইছে। আৰু তোমালোকে জানাই আমাৰ শিৱসাগৰ সমষ্টিৰ বিধায়কৰ নামটো অখিল গগৈলক পালাই, তেখেতৰ নেতৃত্বতে এই প্ৰচেষ্টাটো গঢ় লৈ উঠিছে। তোমালোকে কাজিৰঙা গৈছানে? অৰ্কিড উদ্যান যাবা এদিন। অৰ্কিড উদ্যানত অসমৰ যি কালচাৰটো দেখুওৱা হয়, আমি ইয়াতো থুলমূল এটা মানে চেষ্টা কৰি আছোঁ। আমি পঢ়ি আছোঁ, তোমালোকক যিমানখিনি পাৰোঁ কৈছোঁ। আমি মানে পঢ়িহে আছোঁ, মানে মানে ইমানো আমাৰ নলেজ তেনেকৈ নাই। বাকী তোমালোকৰ ঘৰ হেৰি ইমান ৰ'দৰ ৰখাই মুখৰ আগত থকা 2টা ৰুম যে দেখিছিলা, সেইকেইটা মেকুৰী ঘৰ বুলি কোৱা হয়, বা মানে ব্লেক পেন্থাৰ। যেনেকৈ এতিয়া তোমাৰ এই চিয়াৰখন কেম্পটোলৈ সোমাওঁতে এনেকৈ 2টা হেৰি বনাই ওপৰৰ মানুহবিলাকে চাই থাকে নাই,
পহৰা দি থাকে নাই তোমালোকৰ গাঁৱতো যদি আৰ্মি কেম্প আছে ওখ মানে হেৰি চাংঘৰ এটা বনাই মানে পহৰা দি থাকে যে সেইটোকে কোৱা হয় মেকুৰী গৃহ আৰু তাৰ তলত যিখিনি তাৰ তলত এটা বন্ধ নিচিনা কোঠালি দেখিছাই সেইখন মানে পুতাশাল বা আজিৰ দিনত আমি যিখিনি জেল বুলি ক'ব পাৰোঁ যাক যিখিনিয়ে ধৰা কিবা বেয়া কাম কৰিছে তেওঁলোকক তাত মানে বন্দী কৰি থোৱা হৈছিল আৰু তাত সেই বন্দী কৰি থ'বৰ কাৰণে ওপৰত মানে এটা কটকটীয়া নিৰাপত্তা বেষ্টনী আছিল যিটো বাইদেউ অলৰেডি ক'লেই মানে তোমাৰ মেকুৰী ঘৰ বুলি মানে ধৰা সেইখিনিত মানে নিৰাপত্তা ৰক্ষীসকলে থাকি মানে তলৰ সেই মানুহখিনিক চাই আছিল মানে অনবৰতে তাৰ ওপৰলৈ গৈ তোমালোকে বাওঁহাতে মন কৰিছে চাগে এটা মন্দিৰ নিচিনা সেইটো মানে 8কোণীয়া হয় সেইটো শিৱ মন্দিৰ বুলি জনা যায় আৰু তাৰ সন্মুখতে যিটো ঘৰ মানে যিটো ৰুম আছে সেইটো বেলফুট হয় বা আমি বৰ্তমান লাইব্ৰেৰী বুলি ক'ব পাৰোঁ সেইটো কথাৰ পৰা আমি এইটো কথা অনুমান কৰিব পাৰোঁ যে ধৰা আহোম ৰাজত্ব কালত অধ্যয়ন পিপাসু এটা মন মানুহৰো আছিল যে বহুতৰ পঢ়াৰ প্ৰতি বহুত ধাউতি আছিল সেইকাৰণে হয়তো তেওঁলোকে ইমান এটা সুন্দৰ ব্যৱস্থা এটা ৰাজপ্ৰসাদত কৰি লৈছিল যে যিটো তেওঁলোকে বেলফুট হন বা এতিয়া বৰ্তমান আমি লাইব্ৰেৰী বুলি ক'ব পাৰোঁ উঠি গৈছিলা এই খটখটিকেইটাক টাংকক বুলি কোৱা হয় দেই আৰু তোমালোকে এটা কথা জানা তলাতল ঘৰৰ যিখিনি মানে দুৱাৰ আছে বিভিন্ন গড়ৰ নাম আছে পানী দুৱাৰ বৰ দুৱাৰ বা 3টা গড় আছে ভিতৰত যিখন ওখ ৱাল সেইখন হৈছে জুম গড় আৰু বাহিৰতো মানে বাজ গড় তেনেকৈ ভিতৰতো ভিতৰ গড় আৰু 3টা ৰুম তেনেকৈ বৰ চৰা ভিতৰ চৰা সৰু চৰাৰ ৰজাই জিৰণি লৈছিলে বৰ চৰাত মানে মন্ত্ৰীসকলৰ সৈতে কিছু মানে কাম হৈছিল আৰু তোমালোকে এটা ইণ্টাৰেষ্টিং কথা কি জানানে গড়গাঁও যি মানে তলাতল কাৰেংঘৰত যিকেইটা তোমাৰ সুৰংগ আছে সেই সুৰংগকেইটাই গড়গাঁও ওলাবগৈ পাৰিছিল এটা সুৰংগই গড়গাঁও ওলাইছিল আৰু এটা